কৃষ্ণ ঔ হৰি ঔ ৰাম। প্ৰহ্লাদ চৰিত তৃতীয় কীৰ্তন। ৰাম কৃষ্ণ কহ নিতে ভাই ধৰি হৰিপদ চিত্তে। অৰ্থাৎ আমি সকলোৱে সদায় ৰাম কৃষ্ণৰ নাম লৈ থাকিব লাগে আৰু কৃষ্ণক নিজৰ ভাই বুলি ভাবি তাৰ চৰণত সদায় ভক্তি ৰাখিব দিছে। দেখিয়া পাছে হেন চাৰি সিদ্ধ দেখন্তে শিশু বয়সত বৃদ্ধ। কৃষ্ণ দৰ্শন আশা ভংগে কপে চক্ষু পকাই মাতন্ত সংগে। আৰু তাৰ পিছত যেতিয়া এই জয় আৰু বিজয়ে এই চাৰি কুমাৰক শিশু অৱস্থাত দেখিল, তেতিয়া জয় আৰু বিজয়ে চাৰি কুমাৰক কৃষ্ণ দৰ্শন কৰিব নিদিলে, অৰ্থাৎ বৈকুণ্ঠত প্ৰৱেশ কৰিব নিদিলে। আৰু এই দেখি চাৰি কুমাৰে খুব দুখিত হল আৰু খুব ক্ৰোধিত হল আৰু ক্ৰোধতে চিঞৰিব ধৰিলে, বৈষ্ণৱ বোলা তৰা দুইজন বৈকুণ্ঠবাসীৰ নাহি লক্ষণ। প্ৰশান্ত পুৰুষ আনন্দময় তাহন্ত তোমাৰ কৰা সংশয়। আৰু তাৰ পিছত চাৰি কুমাৰ খঙতে চিঞৰিব ধৰিলে আৰু খঙতে জয় আৰু বিজয়ক কল যে তোমালোক বৈকুণ্ঠত থাকি তোমালোকৰ কোনো বৈষ্ণৱ বুলি কোৱাৰ কোনো অধিকাৰ নাই, কাৰণ তোমালোকৰ লগত বৈকুণ্ঠত পোৱা লোকসকলৰ দৰে কোনো একো লক্ষণে নাই। আৰু ক'লে সঁচা বৈষ্ণৱ সদায় শান্ত চিত্ত আৰু আনন্দময় হয়, কিন্তু তোমালোকে শান্তময় আৰু আনন্দময় লোককহে সন্দেহ কৰা। বাৰিষত বলাই কৰ ছত্তি নহিক বৈষ্ণৱ দুঃ কপ্তি। বৈকুণ্ঠৰ আনা দুৰ্যশ বৰ ঐৰ পৰা তৰা দুহান্ত বৰ। তোমালোকে নিজকে কৃষ্ণৰ একান্ত ভক্ত বুলি কোৱা, কিন্তু তোমালোক দুয়োজন সঁচা বৈষ্ণৱ নোহোৱা, কেৱল কপটি ভক্তি দৰ্শন কৰা, অৰ্থাৎ কেৱল বাহিৰত ভক্তি প্ৰদৰ্শন কৰা আৰু অন্তৰত ভক্তি নাই, সেয়ে কপটি ভক্তি। আৰু চাৰি কুমাৰে ক'লে বৈকুণ্ঠলৈ যোৱাৰ বাবে অন্তৰত সত্য ভক্তি থাকিব লাগে, আৰু সেই বৈকুণ্ঠৰ পৰা তোমালোকে বহুত দূৰত থকা, সেই বৈকুণ্ঠত তুমি দৰ্শনৰ কোনো অধিকাৰে নাই। অসুৰ জনিত উপজ মৰি হেন শুনি জয় বিজয় দৰি চৰণত ধৰি পৰি ভূমিত কাতৰ কৰৈ হৈয়া ভয়ভীত। আৰু খঙতে চাৰি কুমাৰে জয় আৰু বিজয়ক অভিশাপ দিলে যে তোমালোকে অসুৰ ৰূপত পৃথিৱীত জন্মগ্ৰহণ কৰিব লাগিব। আৰু এই কথাষাৰ শুনি জয় আৰু বিজয়ে খুব ভয়াৱিত হৈ দৌৰি দৌৰি গল চাৰি কুমাৰৰ চৰণত পৰি ক্ষমা খুজিলে আৰু দুখিত আৰু ভয়ভীত হৈ কৃষ্ণক স্মৰণ কৰি মাতিবলৈ ধৰিলে। তমাশক বাধি কৰিলো পাপ মিলক দিলা জীৱা চন্দ্ৰসাপ। আপোন কৰ্মে যাও অধগতি প্ৰভুৰ পাৱে নচাৰক মতি। আৰু তাৰপিছত জয় আৰু বিজয়ে ক'লে আপোনালোকক আমি ভিতৰলৈ প্ৰৱেশ কৰিব নিদি আমি বহুত ভুল কৰিলো, আমি মহা পাপ কৰিলো, আৰু যি কঠোৰ অভিশাপ দিয়া হৈছে চাৰি কুমাৰৰ দ্বাৰা সেইটোও বাস্তৱে হ'ব, আৰু তোমালোকে যি কৰ্ম কৰিছা তাৰ ফলত তোমালোকৰ পতন হ'ব। আৰু তথাপিও চাৰি কুমাৰে ক'লে জয় আৰু বিজয়ৰ অন্তৰত সদায় প্ৰভুৰ প্ৰতি ভক্তি থাকিব। দমাহত মাগ কেতেক বৰ এহি বুলি দুঃ কৰৈ কাতৰ। হেন অথন্তৰ শুনিয়া হৰি আসন্ত বজাই অভ্যন্তৰ এৰি। আৰু আপোনালোকৰ পৰা এই যিটো অভিশাপ পাল সেইটো ক্ষয়শীল কৰাৰ বাবে জয় আৰু বিজয়ে চাৰি কুমাৰৰ তাত বৰ খুজিলে, আৰু দুয়োজন দুখিত হৈ চাৰি কুমাৰৰ তাত প্ৰাৰ্থনা কৰি এই বৰটো খুজি আছিল যাতে এই অভিশাপটো অলপ ক্ষয়শীল হয়। আৰু জয় আৰু বিজয়ৰ এই অৱস্থা দেখি কৃষ্ণ অতি সোনকালে বৈকুণ্ঠৰ পৰা ওলাই আহিল, আৰু ওলাই আহি এই অৱস্থা দেখিলে। অনেক পৰিষদে
লক্ষ্মী মাৱে। পাছতো চলি শান্ত ভূমি পাৱে। শুক্ল চামৰে বিষ্ণুই দুই কাছে। ওপৰে শ্বেত ছত্ৰ ধৰি আছে। আৰু বহুত অলংকাৰেৰে সুসজ্জিত মা লক্ষ্মী কৃষ্ণৰ পিছে পিছে সাৱধানে খোজকাঢ়ি গ'ল আৰু শুক্ল অৰ্থাৎ উজ্জ্বল বগা ৰং চামৰ অৰ্থাৎ ছালৰ দুইজন বিষ্ণুই অৰ্থাৎ পাৰিষদ দুয়োফালে আছে আৰু কৃষ্ণৰ মূৰৰ ওপৰত এখন শ্বেত অৰ্থাৎ উজ্জ্বল বগা ৰঙৰ ছাতি ধৰি আছে। তাতে চন্দ্ৰকান্তি শ্ৰৱৈ শিশিৰ চলি জান্ত হৰি গতি গম্ভীৰ। লক্ষ্মীৰ ছটা শ্যাম উৰস্তলে আপাতলম্বী বনমালা গলে। আৰু ভগৱানৰ পৰা অৰ্থাৎ কৃষ্ণৰ শৰীৰৰ পৰা চন্দ্ৰৰ পৰা ওলাই অহা শীতল প্ৰকাশ অৰ্থাৎ চন্দ্ৰৰ পৰা যিবিলাক ওলাই আহে শীতল প্ৰকাশ সেইটো কৃষ্ণৰ শৰীৰৰ পৰা ওলাই আছে আৰু খুব শান্ত আৰু গম্ভীৰ ভাৱে খোজকাঢ়ি আগবাঢ়ি যাই আছে। আৰু ভগৱানৰ গাত শ্যাম বৰ্ণ অৰ্থাৎ ঘন মেঘৰ দৰে আৰু তেওঁৰ বক্ষস্থলত লক্ষ্মীৰ কান্তি অৰ্থাৎ আভা প্ৰকাশ কৰা হৈছে। আৰু ভগৱানৰ গলত বনমালা অৰ্থাৎ ফুলৰ মালা গলৰ পৰা কঁকাললৈ আছে। কুঞ্জৰে মধু কৰে কৰি যত্ন কিৰত কিৰীটি অমূল্য ৰত্ন। উন্নত নাসা সুপ্ৰসন্ন মুখ কমল নেত্ৰক দেখন্তে সুখ। আৰু ভগৱানৰ বনমালাৰ চাৰিওপিনে গুঞ্জৰ অৰ্থাৎ মৌ-মাখিবোৰে গুণগুণাই থাকে আৰু ভগৱানৰ মূৰত এক অমূল্য ৰত্নৰে সজ্জিত মুকুট আছে আৰু উন্নত অৰ্থাৎ শোভাময় নাক আৰু শান্তময় আৰু মধুৰ হাঁহিৰে ভৰা ভগৱানৰ মুখখন আৰু চকু দুটি পদুম ফুলৰ দৰে। আৰু সেই মুখখন দেখিলে খুব শান্তি আৰু সুখৰ অনুভৱ হয়। মকৰ কুণ্ডলে প্ৰকাশই গণ্ড শ্যামল চাৰু চাৰিভুজ দণ্ড। কেওৰ কংকনে প্ৰকাশে তাত শ্ৰীবৎস মুকুতা হাৰ হিয়াত। আৰু ভগৱানৰ গালত মকৰ কুণ্ডল পিন্ধা থাকে অৰ্থাৎ মৎস্য আকৃতিৰ কিছু অলংকাৰ গালত পিন্ধা থাকে আৰু যিয়ে ভগৱানৰ সৌন্দৰ্য আৰু প্ৰকাশিত কৰি তুলিছে। শ্যাম বৰ্ণ চাৰিখন হাত আৰু চাৰিখন হাততে শংখ চক্ৰ গদা আৰু পদ্ম ধৰি আছে। আৰু ভগৱানৰ বাহুত কেওৰ অলংকাৰ আৰু হাতত কংগন অৰ্থাৎ ব্ৰেচলেট পিন্ধা আছে আৰু বুকুত মুকুতাৰ মালা পিন্ধি আৰু সেই মালাই পবিত্ৰতা আৰু সৌন্দৰ্য প্ৰকাশ কৰি আছে। পীত বস্ত্ৰে শোভৈ শ্যামল গায় নুগুচয় ইছত হাস্য সদায়। অমূল্য মেখলা কটিৰ মাজে চৰণে ৰত্নৰ নুপুৰ বাজে। শ্যাম বৰ্ণ শৰীৰত পীত বস্ত্ৰ অৰ্থাৎ হালধীয়া বস্ত্ৰ পৰিধান কৰে ভগৱানে আৰু সদায় ভগৱানৰ মুখখন সেই মধুৰ হাঁহিত থাকে। মুখখনত সেই মধুৰ শান্তময় সুখৰ সেই হাঁহিটো সদায় থাকে। আৰু ভগৱানৰ কোমৰত এক অমূল্য দিব্য মেখেলা পিন্ধা আছে। লগতে চৰণত অমূল্য ৰত্নৰে তৈয়াৰ নুপুৰ পিন্ধা আছে অৰ্থাৎ পায়ল যিয়ে খুব মধুৰ ধ্বনি উৎপন্ন কৰে। কৌস্তুভ মণি শোভৈ কণ্ঠ মাজে দুপাশে নানা দিব্য যন্ত্ৰ বাজে। মিলাৱৈ সমাধি তাৰ সবদে ধৰিছা মূৰ্তি ভকতৰ পদে। আৰু গলত কৌস্তুভ মণি পিন্ধা থাকে আৰু ভগৱানৰ দুয়োপাশে নানা দিব্য যন্ত্ৰ বাজি আছে আৰু যেতিয়া কৃষ্ণৰ আগমন হয় এই শব্দ শুনি ভকতসকলে অতি গভীৰ ভক্তিত সোমাই যায়। ভগৱানে নিৰাকাৰ ৰূপত থাকিলেও ভকতসকলৰ ভক্তিৰ বাবে ভগৱানে সাকাৰ ৰূপত থাকে আৰু ভক্তৰ মাজত দৰ্শন দি থাকে। গৰুড়ৰ স্কন্ধে হস্তক থৈ পুৰন্ত পদ্ম আউৰ হাতে লৈ পাৰিষদ গণ চলৈ উপাসী।
আসন্ত বৈকুণ্ঠপুৰ প্ৰকাশী। গৰুড়ৰ কঁকালৰ ওপৰত ভগৱান উঠি ফুৰি থাকে আৰু লগতে ভগৱানে পদ্ম ফুল ধৰি থাকে আৰু ভগৱানৰ লগত দেৱতা পাৰিষদগণ সকলোৱে লগত ফুৰে আৰু তেওঁলোকৰ আগমনে বৈকুণ্ঠ ধামখন খুব উজ্জ্বল আৰু পবিত্ৰ কৰি তোলে। অদ্ভুত মূৰ্তি চাৰি সিদ্ধে দেখি নাহিকে তৃপ্তি শান্ত নিৰীক্ষী। কৃষ্ণৰ কিংকৰে শংকৰে ভনে বোলা হৰি হৰি সমস্ত জনে। আৰু অদ্ভুত অলৌকিক মূৰ্তি দেখি চাৰি কুমাৰ আচৰিত হ'ল আৰু যিমানে সেই ভগৱানৰ মূৰ্তিটো নাচায় তথাপিও এই চাৰি কুমাৰৰ সন্তুষ্টই নহয় অৰ্থাৎ তৃপ্তি নহয়। কৃষ্ণৰ কিংকৰে শংকৰে কৈ আছে বোলা হৰি হৰি সমস্ত জনে। সকলোকে আমাক কৈ আছে শংকৰদেৱে যে হৰিৰ গুণানুকীৰ্তন হৰিৰ কথা সদায় কৈ থাকিবা। কৃষ্ণ ঔ হৰি ঔ ৰাম।